নাহৰ পাতৰ আৰতে ঐ জিলিকে মোৰ জোনৈ খাইলা তোৰে পদুম তগৰ ফুলিলে ঐ ফুলিলে মোৰ শেৱালি মৰমত কপে ফাগুনৰ ধূলিয়ৰী বাতিৰ অন্তত সৰাপাতৰ বুকু এদি নামি আহিল প্ৰাণৰ বসন্ত। কুলিজনীয়ে আহি দি গ'ল সংগোপনে বহাগী অহাৰ বতৰা। অসমীয়াই চেনেহৰ বিহুটি আহি আজি নঙলা মুখত, কিন্তু বহাগী আইক আদৰাৰ হেঁপাহচোন কাৰো মুখতে নাই। কৰোণাৰ আতংকই যে মানৱ জাতিৰ অস্তিত্বক অনিশ্চয়তাৰ সংকটলৈ ঠেলি নিছে। হাতৰ আঙুলি চাই বিহু কেতিয়া ক'ব পৰা অসমীয়াই আজি বিহু কেতিয়া বুলি প্ৰশ্ন কৰে। বিহুক লৈচোন আজি কাৰো মাজত ব্যস্ততা নাই। মাৰ জুহালতো আজি কোনো পিঠা খোলা পতা নাই। কান্ধত ঢোল লৈ দিনটোৰ বাবে ওলাই অহা ডেকাই আজি হোৱাটছআপ ফেচবুকৰ মাজতে পাৰ কৰিছে বিৰক্তিকৰ সময়বোৰ। সঁচাকৈ কেতিয়াও ভাবিব নোৱাৰা পৰিস্থিতি আজি। এফালে মৃত্যু, কাৰোবাৰ আপোনজনক হেৰুৱাৰ বেদনা, আনফালে ভোকাটোৰ উচুপনি, মাজতে অসমীয়াৰ চেনেহৰ বিহুটি। সকলোৱে কৈছে আজি হেনো পৃথিৱীৰ অসুখ। কুলিজনীও আজি আমাৰ ওচৰত অভিযোগ কৰিছে, আমাৰ স্বাৰ্থপৰতাই হেনো আজি পৃথিৱীক অসুস্থ কৰিছে। হেৰো অভিমানী কুলি, তোৰ মাতটোৰে আমাক আৰু দুৰ্বল নকৰিবি। তই এবাৰ যাগৈ যা, আমি তোক কথা দিছোঁ। পৃথিৱী এদিন সুস্থ হ'ব, আকৌ বসন্ত আহিব। আমি তোক আকৌ আদৰিম, তোৰ মৌ বৰষা মাতত পুনৰ বসন্ত নামিব। মই পাহাৰী, মই ত্ৰিনয়ন আৰু মই নিজৰাই সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।